নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ শ্ৰদ্ধা আৰু মৰম জনাই পুনৰ এটি নতুন ভিডিঅ'লৈ আমি স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, মই উপস্থিত আছোঁ বৰ্তমান বাইদাত। আৰু ইয়াত বন্ধুসকল যে নিখিল ৰাভা ছাত্ৰ সন্থাৰ 19 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আৰু নিখিল ৰাভা মহিলা পৰিষদৰ যি 12 সংখ্যক যি দ্বিবাৰ্ষিক অধিৱেশন, সেই অধিৱেশনখন এইবাৰ বন্ধুসকল যে বাইদা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু দোদান আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু দোদান আঞ্চলিক ষষ্ঠ অনুসূচিত জাতি সমিতিৰ সহযোগত আমাৰ যি দোদান মাৰো ক্ষেত্রে যে খেলপথার আছে বন্ধুসকল, সেই খেলপথারত কালির পৰা 3 দিনীয়া বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে। কালিৰ পৰা মানে বন্ধুসকল 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে, গতিকে আজিৰ এই দ্বিতীয় দিনৰ যে কাৰ্যসূচী চলি আছে বন্ধুসকল, গতিকে সেই দ্বিতীয় দিনৰ যে কাৰ্যসূচী, সেই কাৰ্যসূচী মাজলৈ আপোনালোকক লৈ যাম। তাৰ আগতে বন্ধুসকল মই আপোনালোকক আসলতে অধিৱেশনখনৰ লগত তেওঁলোকে উদ্বোধনী সমিতিয়ে যে আটক ধুনীয়াকৈ মূল যিটো তৰণ আছে, যি তৰণটো আসলতে তেওঁলোকে নিৰ্মাণ কৰিছে, সেই তৰণটো আপোনালোকক এবাৰ দেখাই ল'ব বিচাৰিছো। এয়া চাওক, আসলতে বাহিৰে তেওঁলোকে আটক ধুনীয়াকৈ এই মূল তৰণটো নিৰ্মাণ কৰিছে। আৰু আমাৰ ইয়াত স্বেচ্ছাসেৱকসকল, আমাৰ অতিথিসকলক ৱেলকাম জনোৱাৰ কাৰণে এনেকৈ থিয় হৈ আছে। তো আহক বন্ধুসকল, এতিয়া মই আপোনালোকক এই খেলপথাৰৰ মাজলৈ লৈ আহিছোঁ। বন্ধুসকল, আসলতে এতিয়া কিবা এটা আমাৰ যি 2020 চনৰ যি নতুন এডুকেশ্যন যি পলিচি আছে, সেই পলিচিখনৰ ওপৰত এটা ছেমিনাৰ হৈ আছে। কিন্তু তাৰ আগতে মই আপোনালোকক এয়া চাওক, নিখিল ৰাভা ছাত্ৰ সন্থাৰ 19 সংখ্যক যি দ্বিবাৰ্ষিক অধিৱেশন আৰু নিখিল ৰাভা মহিলা পৰিষদৰ 12 সংখ্যক যি দ্বিবাৰ্ষিক অধিৱেশন হৈ আছে বন্ধুসকল, সেই অধিৱেশনৰ যিটো পতাকাৰ বিধি, এই পতাকাৰ বিধিটো মই আপোনালোকক এই মুহূৰ্তত দেখাব বিচাৰিছোঁ। আৰু বন্ধুসকল, এতিয়া যিহেতু সময় প্ৰায় 3 বাজিছে, গতিকে তেওঁলোকৰ যি জাতীয় আসলতে ধ্বজা সেইটো ৰাতিপুৱাৰ ভাগতে হয়তো উত্তোলন কৰিছে। তো যিয়ে নহওক বন্ধুসকল, তাৰ এটা পৰিৱেশ মই এই মুহূৰ্তত দেখাব বিচাৰিছোঁ। আৰু ইফালে আহক বন্ধুসকল, এইটো চাওক বন্ধুসকল, এইটো আছিল শিৱা ৰাচং থোক, তাৰমানে হ'ল স্মৃতি সৌধ। গতিকে স্মৃতি সৌধটো তেওঁলোকে ডাঙৰকৈ কৰিছে। আৰু এতিয়া নিখিল ৰাভা 19 সংখ্যক যি দ্বিবাৰ্ষিক যিখন অধিৱেশন, অধিৱেশনত এতিয়া নিউ এডুকেশ্যন পলিচিৰ ওপৰত এটা ছেমিনাৰ হৈ আছে বন্ধুসকল। গতিকে তাৰ এটা পৰিৱেশ ল'ব বিচাৰিছোঁ। শ্ৰদ্ধা ডক্টৰ ৰোমিঅ ৰুটিন লগবক ডাঙৰীয়া, বন্ধুসকল, যে মোৰ পাছৰ ফালে আপোনালোকে দেখিছে যে তেখেতসকলে যি বাউণ্ডাৰী ৱাল আছে, তাতে লিখিছে যে ৰাভা আচঙক ষষ্ঠ অনুসূচী প্ৰদান কৰক। হয় বন্ধুসকল, যে আমাৰ যি আচলতে প্ৰস্তাৱিত ৰাভা আচং অঞ্চল আছে, সেই অঞ্চলৰ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ নিখিল ৰাভা ছাত্ৰ সন্থা বা আমাৰ নিখিল ৰাভা মহিলা পৰিষদকে ধৰি ষষ্ঠ অনুসূচী যি দাবী সমিতি আছে, সেই দাবী সমিতিয়ে অতি জোৰে পৰা বিভিন্ন আন্দোলন আচলতে তেওঁলোকে গ্ৰহণ কৰি আছে। আৰু এতিয়ালৈকে যে ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰ চৰকাৰে হওক, আচলতে আমাৰ এই প্ৰস্তাৱিত ৰাভা আচং যিটো অঞ্চল আছে, সেই অঞ্চলটো ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা নাই। আচলতে ৰাভা হাছং যিটো এলেকা আছে বা অঞ্চল আছে, সেই অঞ্চলটো ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিলেহে আমাৰ যি ৰাভাৰ যি মূল সমস্যা আছে, সেই সমস্যাসমূহ যেনেকুৱা ধৰক বন্ধুসকল, সেই বিদেশী সমস্যাই হওক বা ভূমিৰ সমস্যাই হওক বা মানে ৰাজনৈতিক সমস্যাই হওক, এই গোটেইবিলাক সমস্যা তেতিয়াহে সমাধান হ'ব। গতিকে আমিও মানে এই মুহূৰ্তত আশা কৰিছোঁ বন্ধুসকল, যে কেন্দ্ৰ চৰকাৰে অতি সোনকালে যাতে আমাৰ ৰাভা হাছং যি স্বায়ত্তশাসিত পৰিষদ আছে, সেই পৰিষদখনক যাতে সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰে আৰু আমাৰ যি ৰাভাসকলৰ যি অধিকাৰ আছে, সেই বন্ধুসকল সেই অধিকাৰখিনি যাতে প্ৰদান কৰে। তো আহক বন্ধুসকল, এতিয়া মই আপোনালোকক যিটো গেষ্ট হাউচ আছে, সেই গেষ্ট হাউচটোৰ তালৈ লৈ গৈছোঁ। আৰু যদি সুবিধা হয় বন্ধুসকল, তেতিয়াহ'লে হয়তো মই তাৰ ভিতৰলৈকে সোমাই পেলাই এটা পৰিৱেশ দেখাব চেষ্টা কৰিম আপোনালোকক। তো আহক বন্ধুসকল, এতিয়া মই অধিৱেশনখনৰ যি আচলতে গেষ্ট হাউচ আছে, সেই গেষ্ট হাউচটোৰ ভিতৰলৈকে সোমাই আহিছোঁ। আৰু আমাৰ ইয়াত উপস্থিত আছে আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি। গতিকে তেখেতৰ পৰা মই এই অধিৱেশনৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ। ছাৰ, কওকচোন যে অধিৱেশনখনৰ বিষয়ে অকণমান চুমুৱাই আপোনালোকৰ প্ৰগ্ৰেমবিলাক কি বা কেনেকুৱা কি অকণমান। হয়, আমি নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ
সংবিধান অনুযায়ী 2 বছৰ কাৰ্যকাল শেষ হোৱাৰ পিছত আমি এনেকুৱা ধৰণৰ পূৰ্ণাংগ অধিৱেশন পাতোঁ আৰু সেই মৰ্মে আমি অসমৰ ৰাভা হাছং অঞ্চলৰ এই গোৱালপাৰাৰ বাইদাত আমি যুটীয়াভাৱে এই অধিৱেশন অনুষ্ঠিত কৰিছোঁ। এই অধিৱেশনত আমি কেৱল বুদ্ধিটো ভঙা পতা কৰাৰ কাৰণে আমি অধিৱেশনটো অনুষ্ঠিত কৰা নাই। ইয়াত ৰাভা সমাজখনক আমি কেনেকৈ বুদ্ধিকভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, বুদ্ধিক চিন্তাৰ আমি উদ্ৰেক ঘটাব পাৰোঁ, লগতে ৰাভা জনগোষ্ঠীৰ সকলো জাতীয় সংগঠনবিলাক একত্ৰিত কৰি সকলো স্তৰৰ মানুহক যাতে আমি জাতিটোৰ উন্নয়নৰ ক্ষেত্ৰত একত্ৰিতভাৱে লৈ যাব পাৰোঁ, এনেকুৱা ধৰণৰ লক্ষ্য আৰু উদ্দেশ্য ৰাখি আমি এই অধিৱেশন অনুষ্ঠিত কৰিছোঁ। আৰু এইটোও আশা কৰিছোঁ যে এই অঞ্চলত ৰাভাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াত বসবাস কৰে, সকলোৰে মাজত যাতে ৰাভা জনগোষ্ঠীৰ সংগঠনসমূহে এক ঐক্যতা, শান্তি, সম্প্ৰীতি যাতে ইয়াত সৃষ্টি কৰিব পাৰে, সেই লক্ষ্য আমাৰ ৰাভা জাতীয় সংগঠনসমূহ বা আৰচু বা মহিলা সমিতি আমি আগত ৰাখি এই অধিৱেশনখন ইয়াত অনুষ্ঠিত কৰিছোঁ। হয়, আৰু এটা কথা জানিব বিচাৰিছোঁ মই ছাৰৰ পৰা যে এই অধিৱেশনতে আপোনালোকৰ যি কেন্দ্ৰীয় কমিটি আছে, এই কমিটিখন কি ভঙা পতাৰ কিবা ব্যৱস্থা কৰিব নেকি? হয়, এই আমাৰ 2টা ছেশ্যনত আমাৰ প্ৰতিনিধি সভা হৈছে। যোৱাকালি প্ৰথম ছেশ্যন আমি কৰিলোঁ। আজিৰ ছেশ্যনটোত আমাৰ জাতীয় ইছ্যুক লৈ কিনে আলাপ আলোচনা হ'ব আৰু তাত আমাৰ জাতিটোক সাংবিধানিক অধিকাৰসমূহ আমি কেনেকৈ পাব পাৰোঁ সেই বিষয়ে আলোচনা হ'ব। তাৰপিছত বিষয় বাছনি সভা আছে, তাত আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সমিতিখন ভঙা পতা হ'ব। পুৰণা সমিতি ভংগ কৰি নতুন সমিতি পুনৰ 2 বছৰৰ কাৰণে ইয়াত নিৰ্বাচন কৰা হ'ব। হয় বন্ধুসকল, যে আচলতে এই অধিৱেশনখনতে নিখিল ৰাভা ছাত্ৰ সন্থাৰ যি বিষয়বব আছে, সেই বিষয়ববসকলৰ ভঙা পতাৰ আজি অনুষ্ঠিত হ'ব। তেখেতসকলৰ প্ৰতিনিধি সভা নিশ্চয় সন্ধিয়ালৈকে হ'ব আৰু সেই প্ৰতিনিধি সভাতে আগন্তুক 2 বছৰৰ বাবে তেখেতসকলৰ যি নতুন সমিতি, সেই নতুন সমিতিখন গঠন কৰা হ'ব। তো মই ধন্যবাদ জনাইছোঁ আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থা সভাপতি ছাৰক। আৰু এই মুহূৰ্তত মই আপোনালোকক ইয়াৰ এটা পৰিৱেশ দেখাব বিচাৰিছোঁ। আৰু এই গেষ্ট হাউচটো আচলতে তেখেতসকলে খুব আটক ধুনীয়াকৈ আমাৰ হয় ধুনীয়াকৈ তেওঁলোকে এনেকৈ নিৰ্মাণ কৰি আছে। আৰু আমাৰ যিসকল গেষ্ট আহিব বন্ধুসকল, সেই গেষ্টসকলক আচলতে আপ্যায়িত কৰাৰ কাৰণে তেওঁলোকে এনেকৈ ধুনীয়াকৈ বহাৰ ব্যৱস্থা কৰিছে। আৰু ইফালে বন্ধুসকল ডাইনিঙৰ কিছু ব্যৱস্থা ৰাখিছে। মই আপোনালোকক ডাইনিঙৰ সেই পৰিৱেশটোকো দেখাব বিচাৰিছোঁ। এয়া বন্ধুসকল আহক, নিখিল ৰাভা ছাত্ৰ সন্থাৰ 19 সংখ্যক যি অধিৱেশন চলি আছে, সেই অধিৱেশনৰ ডাইনিং হলৰ এটা এই মুহূৰ্তত মই পৰিৱেশ দেখাব বিচাৰিছোঁ। এয়া চাওক, ডাইনিং হলৰ এটা পৰিৱেশ। আৰু এই মুহূৰ্তত কিছুমান সদস্যই আচলতে ভাত খোৱাত তেওঁলোক ব্যস্ত হৈ আছে, গতিকে তাৰ এটা পৰিৱেশ দেখাই লৈছোঁ বন্ধুসকল। হয়, আৰু অকণমান ইফালে আপোনালোকক মই দেখাই লৈছোঁ বন্ধুসকল আহক। এয়া হ'ল ডাইনিং হলৰ এটা পৰিৱেশ। আৰু ইফালে আছে আমাৰ পাকঘৰটো, ইফালে আমাৰ পাকঘৰটো এনেকৈ আছে বন্ধুসকল। তো এয়া হ'ল আমাৰ ডাইনিং হলৰ পৰিৱেশ। তো সকলোৱে আচলতে খোৱা লোৱাত কোনোবাই সহায় সহযোগ কৰি আছে আৰু এনেকৈ তেওঁলোকে খোৱা লোৱাত ব্যস্ত। অহা বন্ধুসকল, এতিয়া আমি ইয়াৰ পৰা বাহিৰত ওলাইছোঁ। বন্ধুসকল, যে আমাৰ উদ্যোক্তাসকলে এই অধিৱেশনৰ লগত সংগতি ৰাখি এটা প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। গতিকে আহক বন্ধুসকল, এতিয়া মই আপোনালোকক প্ৰদৰ্শনীৰ মাজলৈ লৈ যাম। আৰু প্ৰদৰ্শনীত কেইবাটাও কাপোৰৰ বিপণী আৰু কিছু প্ৰদৰ্শনীৰ এনেকৈ বিপণী দেখিছোঁ। এটা আপোনালোক ইয়াত পৰিৱেশটো দেখাই দিছোঁ। ইয়াত চাওক, কেইবাখনো আচলতে কাপোৰৰ বিপণী ইয়াত দেখিছোঁ বন্ধুসকল। আৰু এই যে কাপোৰৰ বিপণীবিলাকত আমাৰ ৰাভা জাতিৰ লগতে আমাৰ অন্যান্য যিবিলাক জাতি জনগোষ্ঠী আছে, সকলোৰে আচলতে পৰম্পৰাগত যিবিলাক কাপোৰ আছে,
সেই পৰম্পৰাগত কাপোৰবিলাক ইয়াতে প্ৰদৰ্শন তথা বিক্ৰীৰ বাবে এনেকৈ ওলাই থৈছে বন্ধুসকল। এইটো বন্ধুসকল চাওক যে মানুহৰ আচলতে কেনেকুৱা পৰ্যায়ৰ এটা প্ৰতিভা থাকে। আপোনালোকে মানে শিল্পীজনক আপোনালোকে ইয়াৰ কৰ্ম জানিলে অট'মেটিক শ্ৰদ্ধা আহিব। আৰু এই যে বস্তুটো দেখিছে চাওক বাতৰি কাকতৰ শিল্প ভাস্কৰ্য, এই যে মূৰ্তিবিলাক আপোনালোকে দেখিছে বন্ধুসকল, বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা আৰম্ভ কৰি একদম ভূপেন হাজৰিকাৰ পৰা যীশুখ্ৰীষ্টৰ পৰা ছাৰ আইজক নিউটনলৈকে এই মূৰ্তিবিলাক আপোনালোকে দেখাত কোনোবা শিলৰ বা কোনোবা এটা ধাতুৰ মূৰ্তি নিচিনা লাগিব, কিন্তু আচলতে নহয় বন্ধুসকল, এয়া বাতৰি কাকতৰে নিৰ্মাণ কৰা মূৰ্তি। আৰু বৰ্তমান সেই শিল্পীজন বা বৰ্তমান বিপণীখনত উপস্থিত নাই। মই যদি তেখেতে উপস্থিত থাকে তেতিয়াহ'লে মই তেখেতৰ পৰা দুই এটা কথা জানিবলৈ নিশ্চয় গৈছোঁ। আৰু সিফালে চাওক বন্ধুসকল, ডাঙৰ একদম ঢাল আৰু এটা তৰোৱাল। আৰু এই শিল্পীজনৰ নামো আচলতে ইয়াত দিয়া নাই, গতিকে কোনে এই বস্তুবিলাক মানে নিৰ্মাণ কৰি উলিয়াইছে হয়তো ক'ব নোৱাৰে। তথাপিতো মই আপোনালোকক ওপৰে ওপৰে এটা তেখেতৰ সেই শিল্পীৰ কাৰুকাৰ্যটো এবাৰ দেখাই লৈছোঁ বন্ধুসকল। এয়া চাওক।